নমস্কাৰ, আজি হৈছে ২৬ আগষ্ট। আজিৰ দিনটোৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত আহিছোঁ। অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইটামান বিশেষ ঘোষণা কৰিছে। বিশেষকৈ অসমৰ লাখ লাখ মহিলাসকলৰ বাবে এক ভাল খবৰ। অৰুণোদয় প্ৰতিগৰাকী হিতাধিকাৰী বেংক একাউণ্টত ১২৫০ টকাকৈ সোমাব। ১০ ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব আপুনি এইকেইটা কাম। যদিহে আপুনি এইকেইটা কাম কৰা নাই, তেন্তে আপুনি অৰুণোদয় টকা পোৱাৰ পৰা বঞ্চিত হ'ব লাগিব। দেশৰ লাখ লাখ লোকৰ বাবে এক ভাল খবৰ। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি প্ৰদান কৰা হ'ব। আজিয়ে চাই লওক আপোনাৰ তালিকাত নাম আছেনে নাই। আপুনি সবিশেষ জানিবৰ বাবে আমাৰ ভিডিঅ'টোৰ সৈতে জড়িত হৈ থাকক প্ৰথমৰ পৰা শেষলৈকে। ইয়াৰ পিছতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ভাল খবৰ। লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিব ৰেচন কাৰ্ড। দেশৰ কোটি কোটি কৃষকৰ বাবে এক ভাল খবৰ আহি পৰিছে বৰ্তমান যে তেওঁলোকে PM কিষাণৰ বেংক একাউণ্টত ২৪ নং কিস্তিৰ টকা ৰিলিজ কৰা হ'ব। আজিৰ এই ভিডিঅ'টোত আমি কেইবাটাও ৰাজনৈতিক লগতে অৰাজনৈতিক খবৰ আলোচনা কৰিম। সবিশেষ ভিডিঅ'টো জানিবৰ বাবে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। আহক আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আলোচনা কৰোঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যবাসীলৈ ভাল খবৰ। ৰেচনৰ পৰা চৰকাৰী চাকৰি নিবনুৱা অৰুণোদয় লাখপতি বাইদেউসকললৈ ভাল খবৰ। ১৭টা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শীঘ্ৰেই মহিলাসকলক দিয়া হ'ব মোবাইল ফোন। ১০,০০০ টকা লাভ কৰাৰ উদ্যমিতা আঁচনিৰ হিতাধিকাৰী উদ্দেশ্যে মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মোবাইল প্ৰদান কৰাৰ দিলে আশ্বাস। ৰাজ্যত পুনৰ ৪০ লাখ মহিলাই পাব ১২৫০ টকাকৈ। এয়া এক মহিলাসকলৰ বাবে ডাঙৰ ভাল খবৰ। ৰাজ্যে পুনৰ ৪০ লাখ মহিলাই পাব ১২৫০ টকাকৈ। যিসকল মহিলাই এতিয়ালৈকে পোৱা নাই আমাক কমেণ্টৰ জৰিয়তে ভিডিঅ'টোত জনাব। ৪০ লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন। চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। চৰকাৰী চাকৰিৰ বাবে কোনো ১ টকাও খৰচ কৰিব নালাগে। চৰকাৰী চাকৰিৰ বাবে কোনো কাকো তামোল পাণৰ খৰচ দিব নালাগে। ২০২৬ত অসমৰ ইমানেই পৰিৱৰ্তন হ'ব, সকলো আচৰিত হৈ যাব। অসমৰ লোক ২ লাখ। অসমৰ ২ লাখ ল'ৰা ছোৱালীক ২ লাখ টকাকৈ দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বেংকলৈ নোযোৱাকৈ ঘৰতে বহি পাব ২ লাখকৈ টকা। আহক সবিশেষ জানে ভিডিঅ'টোৰ জৰিয়তে। পোনপ্ৰথমে বেংক একাউণ্টত জমা হ'ব এই ধন। চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতীক দিয়া হ'ব এই ধনৰাশি। এখন মাত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব ৫টাকৈ নতুন সুবিধা। এই ৫টাকৈ নতুন সুবিধা আমি ভালকৈ জানো আহক সবিশেষ ভিডিঅ'টোৰ জৰিয়তে। ৰেচন কাৰ্ড থকা ১ কোটিতকৈ অধিক লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ। ৰাজ্যবাসীলৈ এটা ডাঙৰ ভাল খবৰ। ইয়াৰ পিছতে পৰৱৰ্তী খবৰ হৈছে যে ৰাজ্যত পুনৰ মূল্যবৃদ্ধিৰ মাধমাৰ। অত্যাৱশ্যকীয় সামগ্ৰীত জুই চাই দাম। ব্যাপক ৰূপত বৃদ্ধি পাইছে বস্তুৰ দাম। মূৰে কপালে হাত দিছে সাধাৰণ জনতাই। প্ৰতি কেজি চেনিত ১৫ টকাকৈ বৃদ্ধি পাইছে চাউলৰ দাম। পিঁয়াজৰ দামেও কন্দুৱাইছে জনতাক। বৃদ্ধি পালে শাক পাচলিৰ দামো। মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণত ব্যৰ্থ ৰাজ্য চৰকাৰ। মধ্যবিত্ত দিন হাজিৰা কৰা লোকৰ অৱস্থা বেয়া হৈ পৰিছে। খাটি খোৱা ৰাইজৰ ঘৰ চলোৱাত অসুবিধা। ১১ তাৰিখৰ পূৰ্বে কৰি লওক আপোনাৰ জৰুৰী কাম। কি কি জৰুৰী কাম কৰিব লাগিব আপুনি সবিশেষ জানো আহক। ১১ তাৰিখৰ পৰা অচল হৈ পৰিব প্ৰতিটো বেংক একাউণ্ট। দেশজুৰি পুনৰ প্ৰতিবাদত নামিব বেংক কৰ্মচাৰী। ১১ ছেপ্টেম্বৰৰ পৰা কৰ্মচাৰীসকলক প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা। দেশজুৰি ১১ ছেপ্টেম্বৰত বেংক কৰ্মচাৰীয়ে গ্ৰহণ কৰিব ঋণ। ২৮ আৰু ৩০ ছেপ্টেম্বৰলৈ বেংকে কৰিব ধৰ্মঘট। ২৬ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা। সপ্তাহত ৫ দিনকৈহে বেংকসমূহত কাম কৰাৰ দাবী। শনি আৰু দেওবাৰে বাধ্যতামূলকভাৱে বেংক বন্ধ কৰাৰ দাবী। পেঞ্চন, মৰগীয়া বানচ আৰু অন্যান্য দাবীৰে প্ৰতিবাদ হ'ব। নিৰ্দিষ্ট ইউনিয়নৰ আওতাত থকা বেংকসমূহে কৰিব প্ৰতিবাদ। বেংকত জৰুৰী কাম থকা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। আৰক্ষীৰ লাঠিচাৰ্জ ভয় নকৰি আগবাঢ়িছে প্ৰতিবাদী। পৰৱৰ্তী খবৰ হৈছে যে আৰক্ষীসকলে বিজেপি চৰকাৰৰ বিৰোধী প্ৰতিবাদে লৈছে ভয়াৱহ ৰূপ। গাড়ীয়ে প্ৰতিবাদী শিক্ষাৰ্থী আটক। শিক্ষাৰ্থীৰ আৰক্ষীৰ প্ৰতিবাদীৰ ওপৰত আৰম্ভ কৰিলে লাঠিচাৰ্জ। মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ ঘৰ ঘেৰাও কৰিবলৈ আগবাঢ়িছে প্ৰতিবাদকাৰী। জেন জেডক ৰোধ কৰিবলৈ নামি পৰিছে ৰেপিড একশ্যন ফ'ৰ্চ। সদন ঘেৰাও কৰিবলৈ ৰাওনা হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। আৰক্ষীয়ে এৰিছে কন্দুৱা গেছ নিক্ষেপ কৰিছে পানীহিলৈ। বিজেপিৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ওলাই আহিছে হাজাৰ হাজাৰ ছাত্ৰ। বিহাৰৰ ৰাজধানীত ভয়াৱহ প্ৰতিবাদ। পৰৱৰ্তী খবৰ দেখা গৈছে যে আৰক্ষীৰ লাঠিচাৰ্জ ভয় নকৰি আগবাঢ়িছে প্ৰতিবাদীকাৰী। বিজেপিৰ নিৰ্বাচনলৈ ৪০টা দিন বাকী থকা অৱস্থাত কংগ্ৰেছৰ হাহাকাৰ। নগাঁও লোকসভাত কংগ্ৰেছৰ তলাতিয়াকৰ ঢৌ। চপৰে খহিছে নগাঁও মৰিগাঁৱৰ কংগ্ৰেছৰ ভেটি। সংখ্যালঘু আৰু সংখ্যাগুৰু সকলোৱে কৰিছে সমূহীয়া পদত্যাগ। বিৰোধী ক্ষণ হৈ পৰিছে ত্যাগজ্যেষ্ঠ নেতা কৰ্মীৰ। মৰিগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি শামছুদ্দিন আহমেদৰ পদত্যাগ। মুছলমান ল'ৰা ছোৱালীয়ে এদিন হেলিকপ্টাৰ কিনিব। হেলিকপ্টাৰ উঠি ঘূৰি ফুৰিব মুছলমান ল'ৰা ছোৱালী। মুছলমান ল'ৰা ছোৱালী DC, SP, ডাক্তৰ হ'ব। মুছলমান ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰ হ'ব, প্ৰফেচাৰো হ'ব। মুছলমান ল'ৰা ছোৱালী বিজ্ঞানী হ'ব। উদান্ত ভাষণ বিধায়ক শ্বেৰমান আলী মাহমুদৰ। অসমৰ গাড়ী আক্ৰমণ কৰা দুষ্কৃতিকাৰী হ'ব কঠোৰ শাস্তি।
সবিশেষ জানো আমি ভিডিঅ'টোৰ জৰিয়তে ইয়াৰ পৰৱৰ্তী খবৰ হৈছে যে মেঘালয় মন্ত্ৰী কনৰাড চাংমাৰ 19 আগষ্ট শ্বিলং কাণ্ডক লৈ বিধানসভাত বৰ্জন কনৰাড চাংমাৰ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি বিচাৰলৈ অনা হ'ব কোনো দুষ্কৃতিকাৰীক সাৰি যাব নোৱাৰিব এয়া হৈছে তেখেতৰ বিশেষ ঘোষণা বিধানসভাত শ্বিলং কাণ্ডৰ বৰ্ণনা মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ অসমৰ গাড়ীকে ধৰি 31খন গাড়ীত কৰা হৈছিল আক্ৰমণ এই ভয়ংকৰ আক্ৰমণৰ সৈতে জড়িত আছিল খাচী ছাত্ৰৰ সংখ্যা এই ভয়ংকৰ ঘটনাত আহত হৈছিল 18 গৰাকী লোক শ্বিলং কাণ্ডক এই পৰ্যন্ত 19খন এজাহাৰৰ পঞ্জীয়ন হৈছে শ্বিলং কাণ্ডক লৈ ইতিমধ্যে বিশেষ তদন্ত কমিটি গঠন কৰা হৈছে অতি শীঘ্ৰেই সকলো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ হুংকাৰ কনৰাড চাংমাৰ অসমৰ গাড়ী আক্ৰমণ কৰা দুষ্কৃতিকাৰী হ'ব কঠোৰ শাস্তি 3 বছৰত অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল 3 বছৰৰ পাছত ভংগ হ'ব চৰকাৰ দেশত আহি আছে নতুন আইন কাৰ্যকৰী হোৱাৰ লগে লগে অসমত 3 বছৰতে অন্ত পৰিব কাৰ্যকাল অসমৰ লগতে কেইবাখনো ৰাজ্যৰ চৰকাৰৰ কাৰ্যকাল আধাতে অন্ত পৰিব 2029ৰ পূৰ্বে এক দেশ হয় নিৰ্বাচনৰ প্ৰস্তুতি 2034 চনত নহয় 2029তে হ'ব এক দেশ নিৰ্বাচন এক দেশ এক নিৰ্বাচনৰ বাবে যুদ্ধকালীন তৎপৰতা কেন্দ্ৰৰ বিধেয়কটোক লৈ বিভিন্ন মহলৰ সৈতে আলোচনা যুটীয়া সংসদীয় সমিতিৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতেও হ'ব আলোচনা সন্মুখত কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন 2 বছৰৰ ভিতৰত 11খন ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা কাৰ্যকাল এক দেশ এক নিৰ্বাচনে হ'ল হ্ৰাস পাব কেইবাখনো ৰাজ্যৰ বিধানসভা কাৰ্যকাল বংগ অসমকে ধৰি কেইবাখনো ৰাজ্যৰ চৰকাৰৰ হ্ৰাস হ'ব শীতকালীন অধিৱেশনত সংসদীয় সমিতিয়ে প্ৰতিবেদনৰ দাখিলৰ সম্ভাৱনা 3 বছৰতে অন্ত পৰিব অসম চৰকাৰৰ কাৰ্যকাল পুনৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা CJPৰ 5 ছেপ্টেম্বৰ শান্তিপূৰ্ণ প্ৰতিবাদ সমদল উলিয়াব CJPক দিয়া প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ নকৰাৰ অভিযোগ 25 জুলাইত যুৱ প্ৰজন্মক দিয়া হ'ব প্ৰতিশ্ৰুতি জিৰ'ৰে আওকাণ কৰাৰ অভিযোগ ইণ্ডিয়া গেটৰ পৰা এই প্ৰতিবাদী সমদল বাহিৰ কৰাব CJPয়ে পুনৰ হাজাৰ যুৱ প্ৰজন্মক একত্ৰিত হোৱাৰ আহ্বান CJPৰ পৰ্যালোচনা বৈঠকৰ পাছতে এই সিদ্ধান্ত প্ৰতিবাদী সমদলৰে ৰাজধানী দিল্লী কপাব CJPয়ে কেৱল ফটো উঠিবলৈহে বানপীড়িত ৰাইজৰ কাষলৈ যায় গৌৰৱ গগৈ সবিশেষ জানো কেৱল ফটো উঠিবলৈহে ৰাইজৰ কাষলৈ যায় গৌৰৱ গগৈয়ে ৰাইজৰ বাবে টকা খৰচ কৰিবলৈ টান পাই গৌৰৱ গগৈয়ে বানপীড়িত ৰাইজৰ ওচৰত পৰ্যটকে দৰেৰেহে আচৰণ কৰিলে গৌৰৱ গগৈ 100 ডাল বাঁহ 150 বেগ আৰু ৰুটি বেলি দায়িত্ব সামৰিলে গৌৰৱ গগৈয়ে সাংসদ হিচাপে বানপীড়িত লোকৰ বহুত সহায় কৰিব পাৰিলেহে সাংসদ নিৰ্বাচনৰ সময়ত শ কোটি টকা সংগ্ৰহ কৰে কিন্তু নিজৰ ৰাইজৰ বাবে খৰচ কৰিবলৈ বেয়া পায় গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিটা উকিলকৰ বিৰুদ্ধে শিৱসাগৰ থানা এজাহাৰ দাখিল কৰিছে বিজেপিৰ 8 মৰ্চাই দাখিল কৰিছে এজাহাৰ বিজেপিৰ কাৰ্যকৰ্তাক দালাল বুলি আখ্যা দিয়াৰ পিছতে তীব্ৰ প্ৰতিবাদ শিৱসাগৰ জিলাৰ বিজেপিৰ যুৱক মৰ্চা চাহ মৰ্চা মহিলা মৰ্চা সংখ্যালঘু মৰ্চা অনুসূচিত জাতি মৰ্চা অনুসূচিত জনজাতি মৰ্চা অবিবি মৰ্চাই শিৱসাগৰ থানাত দাখিল কৰিছে এজাহাৰ ৰাজ্যত আকৌ হ'ব নেকি ভদিয়া বা 28 আগষ্ট পৰ্যন্ত অসম উত্তৰ পূবত হ'ব 28 আগষ্ট পৰ্যন্ত উত্তৰ পূবত হ'ব ভয়াৱহ বৰষুণ সমগ্ৰ উত্তৰ পূবত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট ৰাজ্যজুৰি প্ৰান্তে ধাৰাসাৰ বৰষুণ উজনি নামনি সকলোতে জাৰি বৰষুণ এলাৰ্ট যি এই ভিডিঅ'টো কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ লৈ আপোনালোকৰ মাজত আহিলোঁ ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তাতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া আমি ভিডিঅ'সমূহ আপোনালোকৰ মাজত এৰিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ সহজতে পাব আৰু আজি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ